মই পিছে একদমেই অন্ধবিশ্বাসী নহয় দেই পেপাৰখন পালে প্ৰথমতে এই ৰাশিফলটো অকমান চাওঁ আৰু পেপাৰখন নাথাকিলে ফোনতে ৰাশিফলটো চাওঁ অকমান সেইটো কিবা অন্ধবিশ্বাস হ'ল নেকি মেকআপ যে মই একেবাৰে নকৰোঁ জানা এই অকমান ক্ৰীম অকমান ফাউণ্ডেশ্যন লিপষ্টিক কাজল অকমান এইখিনিতে যে ৰঙা ৰঙা কৰে সেয়া অকমান ঘঁহোঁ আৰু ফুট সেন্দুৰটো থাকে সেইটো কিবা মেকআপ হ'ল নেকি একেবাৰে নহয় ন মই কিন্তু আনৰ বদনাম একদমেই গাব নোৱাৰোঁ দেই আনৰ বদনাম গোৱা বুলি ক'লে ৰাম ৰাম মোৰ একে জ্বৰে বিষে উঠে ইহঁতকেইজনী সৎ নহয় কাৰণে ফটা মোক চিধাকে কৈ পাওঁ সেইটো কিবা আনৰ বদনাম গোৱা হয় নেকি আৰু মই যে এই জিন্স পিন্ধি ফটো আমি একদমেই কৰিব নোৱাৰোঁ চাদৰ মেখেলা পিন্ধো আকৌ চাদৰখন মাজতে লৈ পেটটো একেবাৰে উলিয়াই পেলাই পিন্ধো এইবিলাক জিন্স পিন্ধা কাৰবাৰ মোৰ নহ'ব দেই আৰু তোমালোকে ৰিল চিল বনাবলৈ 5 মিনিট সময় কেনেকৈ পোৱা ঘৰত কাম বন নাই ল'ৰা ছোৱালী নাই আমি দেখোন গোটেই ঘৰৰ কাম বন কৰি এই ল'ৰা ছোৱালীৰ লগত জাজ মাৰি 5 মিনিট সময় এটা ৰিল বনাবলৈ নাপাওঁ 1 ঘণ্টা সময় এটা ৰেষ্ট পাওঁ বিচনাত পৰি ইটো সিটো ৰিল চাই থাকোঁতেহে আমাৰ সময়টো গুচি যায় ক'ত সময় পোৱা তোমালোকে এনেকৈ হয় এনেকৈ খোৱা মানুহ আমাৰ কণ্টেক্ট লিষ্টখনত ভৰি আছে মোৰ কিন্তু আছে আপোনালোকৰ আছে নাই জনাবচোন